হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি মই আকৌ গাহৰি দানা উহাব ওলাইছোঁ আৰু এয়া কাটি আছোঁ কচু আৰু এইপিনে মই বহাই দিছোঁ হান্দিটো কাটি মই দিয়ে আছোঁ আৰু এইফালে মই খৰি বঢ়াই দি আছোঁ। লগতে মানুহজনো অলপ হেল্প কৰি দিছে, সিও বঢ়াই দিছে, জুইখিনি চাই আছে। দানাখিনি উহোৱা হৈ গ'ল। এতিয়া মই গা মূৰ ধুই ল'লোঁ। ৰাতিপুৱা এবাৰ ধুইছিলোঁ বাৰু, এতিয়া আকৌ এবাৰ ধুই ল'লোঁ, ভাল নালাগে। আৰু আজি হৈছে আমাৰ এনিভাৰ্চাৰী, বুলি ভাবিলোঁ এপাক ফুৰিয়ে আহোঁ। মানুহজনে ক'লে অলপমান ফুৰি আহোঁ ব'লা, গুৰেশ্বৰৰ ফালে যাওঁ। তাৰপিছতে আমি এতিয়া যাই আছোঁ আৰু ৰাস্তা চাওক না, ৰাতিৰ পৰা বৰষুণ দি আছে, মানে ৰাস্তা গোটেই পানী হৈ গৈছে আৰু ইমান বেয়া ৰাস্তাটো, মানে ঠেকেচা খাই যাবলগীয়া হৈছে আৰু লাহে যাবলগীয়া হৈছে। তাৰপিছতে আমি আহি পাই গ'লোহি গুৰেশ্বৰ আৰু মানুহজনে মোক নমাই থৈ মানে এখন দোকান খুলিছেনে নাই চাবলৈ গৈছে, মানে পইচা থ'ম বুলি ভাবিছিলোঁ।